নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু এতিয়া মই পূজালৈ আহি আছোঁ। মানে বৰষুণ দি আছে, বতৰটো ইমান ঠিক নহয় যে, চ' ঘৰত ভিডিঅ'টো আৰম্ভ কৰিব নহ'লে আৰু আধা ৰাস্তাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু এইফালে চব আহিছে, এতিয়া দেখা নাপায় বাৰু, তাতে গৈ আপোনালোকক দেখাম আৰু ব'লক পূজালৈকে যাওঁ। আৰু মোৰ ফালৰ পৰা সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোক সকলো ভালেই থাকক আৰু দুৰ্গা মাই যাতে সকলোকে আশীৰ্বাদ কৰে, সকলোৱে জীৱনত আগুৱাই যাব পাৰে আৰু ময়ো যাতে ভালে কুশলে থাকোঁ, ঘৰৰ পৰিয়ালৰ সকলো ভালে থাকে আৰু আপোনালোকো ভালে থাকক। আৰু এতিয়া ব'লক, এয়া পূজাৰ মেইন গেটটো আহি পাইছোঁ আৰু এইফালে দোকানবিলাক তেনেকৈ আৰু চাই যাই থাকক। দেখ মন কাশবন দুলছে যে শাড়ি, কবে ঢাক দেবে ডাক, দিন গুনছে যে তারি। দেখ মন কাশবন দুলছে যে শাড়ি, কবে ঢাক দেবে ডাক, দিন গুনছে যে তারি। শিউলি মাখা গল্প। আৰু ইয়াতে পূজা উপলক্ষে সাংস্কৃতিক অনুষ্ঠান পাতিছে আৰু ইয়াতে ল'ৰা ছোৱালীবিলাকে ডেন্স কৰিছে আৰু আমিও আহি পালোহি। আৰু এতিয়া চাওক, এয়া ডেন্স হৈ আছে।
আৰু তেনেকৈ ডেন্স চালোঁ বহুতকেইটা আৰু এতিয়া আপোনালোকক দোকানবিলাক দেখুৱাওঁ বহুত কিবাকিবি দোকান আহিছে আৰু মানুহ চাওকচোন এই বৰষুণ বতৰত হ'লেও মানুহ বহুত হৈছে আৰু সেইকাৰণে ভাল লাগিছে বাৰু আৰু সেইফালে ডেন্স হৈয়ে আছে আৰু আমি এতিয়া এবাৰ ইয়াতে দোকানবিলাক চাবলৈ আহিছোঁ আগৰ ফালে আৰু বলক দোকানবিলাক চাওঁ দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখ মন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর তোমার টুলির গন্ধ ছড়ালো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো বলো বলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো আৰু এইকেইটা হ'ল মোৰ হায়াৰ ছেকেণ্ডাৰীৰ লগৰ আৰু বহুত ভাল লাগিল ইহঁতক লগ পাই আমি পূজা চালোঁ চাই উঠি এতিয়া আমি আটাই খাবলৈকে আহিছোঁ আৰু এইফালে সকলো বহিছে খাবৰ কাৰণে আৰু এতিয়া ডিছকাছ কৰি আছে মানে কোনে কি খাব কি নাখাব তাৰপিছত তেনেকৈ আৰু ইহঁতে চাওমিন খালে মই ঘুগুনি কণী আৰু এইকেইটাই চাওমিন তেনেকৈ আৰু খাই বৈ এতিয়া ঘৰলৈ যাওঁ আৰু আমাৰ সৰুৱে ফুচকা খাই বোলে আৰু এতিয়া তাই ফুচকা খাই আছে তেনেকৈ আৰু এতিয়া পাণ ল'লোঁ ঘৰলৈ মিঠাই লৈ ঘৰলৈ যাওঁ আৰু আজিৰ অষ্টমীৰ ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু এইফালে প্ৰতিমাৰ ফটো আৰু মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে মোক কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই